হাই গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল ডিয়াৰ গুণগুণ। গাইজ কি হ'ব আপোনালোকৰ ভালে চাগে আৰু মোৰ মোটামুটি ভালে। গাইজ এইটো বছৰত মানে বহুত দিন কেটাৰিং মাৰা নাই আৰু বহুত দিনৰ মূৰত আজি প্ৰথমখন বিয়া, এখন বিয়া নহয় দুখন বিয়া পৰিছে একেলগে। আৰু এখন আঠিয়াবাৰীত মানে দৰাম চকৰ ওচৰত আৰু তাতে খেদালোঁ 15 জনক আৰু ইয়ালৈ আহিছোঁ 8 জন। আৰু গাইজ আজি বিয়াখন হৈছে জেব্ৰা ভোজত, চ' ব'লক। আৰু গাইজ আমি আছোঁ এতিয়া বৰ্তমান মঙলদৈ জেব্ৰা ভোজ বিয়া ভৱনত। আৰু গাইজ এইটো এতিয়া বিয়া ভৱনটো, এইটো গাইজ ভিতৰলৈ লৈ যাওঁ ব'লক। এইখন হৈছে বিয়া গেটখন আৰু গাইজ এতিয়া আমি ভিতৰলৈ যাওঁ ব'লক। সেয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু বিয়া ভৱনৰ ফ্ৰণ্ট চাইডে ধুনীয়াকৈ পেণ্ডেল দি সজাই তুলিছে। আৰু গাইজ এতিয়া যাম আমি ভিতৰলৈ, মানে য'ত খানা বিলাম তালৈ যাম ব'লক। সেয়া গাইজ আমি য'ত খানা বিলাম তালৈ আহিলোঁ আৰু গাইজ ইয়াৰ লগৰকেইটাই পূৰা ডেস্ক বেঞ্চ পাৰি বহি আছে। গাইজ এইটো হৈছে ভোজভাতটো, বাকী চব ৰেডি হৈছে। এইটো গাইজ আমাৰ ৰান্ধনী, এওঁ পূৰা খানা চানা বনাই আছে। আৰু গাইজ এতিয়া ভাজিৰ কাৰণে বিন ভাজি আছে। আৰু গাইজ এতিয়া দেখাম আপোনালোকক আইটেম কেইটা, মানে বিয়াখনৰ আইটেম কি কি আছে। গাইজ এয়া হৈছে মাছ, দালি, এইটো হৈছে চব্জি। গাইজ চব ৰেডি হৈছে আৰু মানুহ আহিলে বস্তু দিলে হৈ যাব আৰু। সেয়া গাইজ খানা খাবলৈ মানুহবিলাক আহি গ'ল আৰু আমাৰ লগৰকেইটাইও পূৰা ড্ৰেছ চেছ পিন্ধি খানা বিলাই আছে। মানে 3 গ্ৰুপমান গ'লে, ভিডিঅ'টো আপোনালোক কৰিব পৰা নাছিলোঁ, সেইটো মানুহ বেছি আহিছিল আৰু এতিয়া অলপ কমৰ কাৰণে ভিডিঅ'টো আপোনালোক কৰি দেখালোঁ। আৰু গাইজ আপোনালোকক এটা কথা কওঁ যে আমাৰ কেটাৰিং গ্ৰুপটো নিজস্ব ড্ৰেছ আছে আৰু আপোনালোকৰ যদি কাৰোবাৰ আমাৰ কেটাৰিং গ্ৰুপটো দৰকাৰ হয়, মোৰ ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দিম, কণ্টেক্ট কৰিব। হাই গাইজ, এতিয়া বাজিলোঁ 11:16 মানুহ হৈছে আৰু এতিয়া মানে দৰা ঘৰ আহিব, আমাক ৰাতি থকাৰ কথাও ক'লে, মানে দৰা ঘৰক ৰাতিবৰ কাৰণে। আৰু গাইজ এতিয়া বৰ্তমান এয়া চব খালী হৈ আছে আৰু দৰা ঘৰ আহি আছে ব'লক। এয়া গাইজ আমাৰ দৰা আহি গ'ল আৰু পূৰা হাৱা ফুটি আছে। এয়া দৰা পাৰ্টি আহি পূৰা বহি আছে আৰু আমাৰ ইফালে পূৰা পানী গিলাচ দি ৰেডি, মানে আহিলে দিম আৰু খাবলৈ, একদম পূৰা ৰেডি কৰি ৰাখিছোঁ। এয়া গাইজ দৰা পাৰ্টি আহি গ'ল আৰু আমি এতিয়া দৰা পাৰ্টিক খানা বিলাই আছোঁ। হাই গাইজ, মানে কালি ৰাতি আহি পাওঁতে প্ৰায় 2:30 এনেকুৱা হৈছে আৰু সেইকাৰণে কালি ভিডিঅ'টো এণ্ড নকৰিলোঁ আৰু আজি দিনটো অ'ত ত'ত কিবা কিবি কৰি থাকোঁতে পাহৰি গ'লোঁ। সেয়েহে গাইজ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।